নমস্কাৰ। আজি মই মনীষাই আপোনালোকৰ বাবে এটা অসমীয়া থলুৱা ৰেচিপি লৈ আহিছোঁ, যিটো অসমীয়া খাদ্যৰ তালিকাত খুবেই প্ৰিয়। থাম্বনেইল চাই আপোনালোকে গম পাইছেই চাগে, মই কচুথুৰ, বিলাহী টেঙা আৰু জালুকৰ জ্বলা দি বনাম বুলি ভাবিছোঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে আপোনালোকেও নিশ্চয় চেষ্টা কৰি চাব পাৰে। ইয়াৰ বাবে মই গোটা লৈছোঁ কচুথুৰ আৰু এটা বিলাহী কাটি লৈছোঁ। যিহেতু কচুথুৰ বেছি দিয়া নাই মই, এটুকুৰা পিঁয়াজ, এটা শুকান জলকীয়া, দুটামান নহৰু আৰু এয়া মান ধনিয়া আৰু এয়া জালুক। কচুথুৰত আমি টেঙাটো যিমান পৰিমাণে দিওঁ তাতকৈ অলপমান বেছি পৰিমাণে জলকীয়া দিব লাগে। মই জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ মই জালুক ব্যৱহাৰ কৰিছোঁ। শুকান জলকীয়া এটা দিছোঁ। যিহেতু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সেয়েহে জালুকখিনি মই এতিয়া পিচি ল'ম। দাইলখিনি অকণমান পানী তিয়াই কোমলাই থৈছোঁৱেই। পিঁয়াজটো কাটি মেলি ল'ম। বলকচোন এতিয়া কচুখিনি মই কাটি ল'লোঁ। কাটি লৈ পিনি আপোনালোকে কচুখিনি গৰম পানীত উতলাইও ল'ব পাৰে, নহ'লে এনেকৈ মই গৰম পানীত উতলোৱা নাই, সেয়েহে মই ইয়াত অকণমান নিমখ দিলোঁ। নিমখ দি পিনি পানীত অকণমান সময় এনেকৈ তিয়াইও থৈ দিব পাৰে। প্ৰায় আধা ঘণ্টামানৰ পাছত মই কচুখিনি প্লেট এখনত টুকি দিলোঁ।
মোৰ এই ৰেচিপিটো আপোনালোক সকলোৱে ব্যৱহাৰ কৰি চাব পাৰে, কাৰণ মই ইয়াত কোনো ধৰণৰ মছলাজাতীয় বস্তু দিয়া নাই, কাৰণ মছলাটো সকলোৰে বাবে ভাল নহয়। সেয়েহে মই সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে এই ৰেচিপিটো ট্ৰাই কৰিছোঁ, আপোনালোকেও কৰি চাব।